কি ৰমেশ কি কৈছ তই কি ওর আমি করবে নরা কাম কিবা আছে নাকি সরকারে আকৌ করবে না ডাঙর ডাঙর আসল কথা তো নকয় কি ঘটনাটো কি ঘটনাটো কি এই এনআরসিত নাম নাই বলে আই দিতে এনআরসিত নাম নাই কি এনআরসিত নাম নাই কি ছিল এটা বইবা লাগা কি মানে 30 তারিখের পরাই চকুত টিপনি নাই এতত ভাত নাই আগলা তোরাই না 40 লেখন নাই দেখো আচ্ছা মাইরে ব্যাপারে ভোট আছে না না নাই বাবার আছে তোর মালতীর আছে না নাই মালতীরও আছে তেতিয়া হলি তাৰমানে তোৰ কেনেকে নাখিব মায়েৰে বাপেৰে যদি হিন্দুস্তানী হয় নিউজৰ পেপাৰ দন দি আছে আৰু তইতো ৰাজা হিন্দুস্তানী পেপাৰতে দি আছে যদি 30 তাৰিখ সেপ্টেম্বৰত বাংলাদেশী বলে আচ্ছা ধৰিলো আটা ভলকবা তিনটা গাঠি আছে তলৰ গাঠিটো আৰু ওপৰৰ গাঠিটো ভলকবা মাজতো জাতি ভাবা পাৰে নেকি তেতিয়া হলি এনামকে টেনচন লৈছা 30 তাৰিখক লাগি টাইম আছে 30 তাৰিখক টাইম দিছি নতুনকে আকৌ গাঁৱত লেম্বাৰ চেম্বাৰ আছে না নাই কুচ্ছা না নাই আমাৰ গামুৰা সাহেবে কব নেকি তই বাংলাদেশী বুলি নিউজত দি থাকিলে কি হ'ব কত দিছি নিউজত 40 লাখে বাংলাদেশী সব পুলিশে টানি দুই নেওয়াত আগেতিয়াকে যাও খাই দিলে এটা আমাৰ লগত থাক আমি যি কৰিব লাগে কৰিম কথা হল কি গামৰক লগ ধৰো ডাঙৰ ডাঙৰ মানুহ আছে তো নপল্লিও নহয় এটা মস্ত জুলুম হৈছে মগজত আকৌ সোমোৱা নাই পাতি মানে কথা এটা আছে 30 তাৰিখৰ পৰা মালতীও মাত কথা নেদা আছে তাই বোলে ড্ৰাইভাৰ কৰি যাব খালি কি ড্ৰাইভাৰ নহয় ড্ৰাইভাৰ এই কেনে শিক্ষা লাগে দে খাব জুলুম কৰিবি কক যাব কাবাৰ তাকে যাব তই তোৰ তাকে আহিব তোৰ এনআৰচিত নাম সোমাব এই মাহত আকৌ ভেৰিফিকেশ্যন আছে মানে প্ৰত্যেকজন ভাৰতীয় নাগৰিকে এনআৰচিত নাম সোমাব কোনো এজনে বাদ নপৰে চিটুৱেশ্যন অফ দ্য ডেমক্ৰেচি নাথিং টু এনআৰচি কৈ আছে সদায় এইটো কথা মনত ৰাখিব লাগে কোনো বাদ নপৰে এতিয়া ঘৰত যাওঁ তাতে মালতীটো আনিম মালতীটো বুজাম আমি বুজাই পেলাই লৈ আহিম কথা এটা আছে মই বোলে কিবা দি ভোটাৰে এতিয়া ABC ক'ব দিছে মতে শুনি ল'ম We alive right now. Let's get high right now. এনআৰচিক লৈ যিটো আমি ভিডিঅ' বনালোঁ এনআৰচিক লৈ যাতে কোনো শংকিত নহয় জাষ্ট আমি এটা ৰাইজৰ মাজত মেছেজ কৰিবৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৰিলে নহ'ব